তেওঁক দেখাৰ দিন ধৰি হৃদয়ৰ বীণৰ তাৰত বাজি উঠিছিল এক মৃদু সুৰ, যিটো সুৰৰ আৰম্ভণি ক'ৰ পৰা মই নাজানিছিলোঁ। তেওঁক দেখাৰ দিন ধৰি মোৰ শৰীৰত আপ্লুত হৈছিল এক অবুজ শিহৰণ। চেতন অচেতন বিভিন্ন মুহূৰ্তবোৰে মোক দোমোজাত পেলাইছিল। এয়া ঠিক প্ৰেম আছিল নে নাই নাজানো, কিন্তু তেওঁক দেখাৰ দিন ধৰি মোৰ হৃদয়ৰ মণিকোঠাত মাথোঁ তেওঁৰেই প্ৰতিচ্ছবি আঁৰি ৰখা হৈছে। লাভ ইন ফাৰ্ষ্ট চাইট মোৰ বিশ্বাসৰ পৰা হাজাৰ মাইল দূৰত। তেন্তে কিয় বাৰে বাৰে তেওঁ চশমা পিন্ধা চকুযোৰীয়ে মোক আমনি কৰেহি? কিয় মোৰ মনটো বাৰে বাৰে চঞ্চল হৈ উৰা মাৰিব খোজে? কিয় মই ক'ব খুজিও বাকৰুদ্ধ হৈ পৰোঁ, লিখিব খুজিও থমকি ৰওঁ? তেওঁৰ সৈতে প্ৰাপ্তি অপ্ৰাপ্তিৰ লেনদেনটো মোৰ নাই। তেওঁক লাভ কৰাটোৱেই মোৰ অভিপ্ৰায়টো নহয়। তেওঁক পাবৰ বাবে মোৰ মনটোৱে কাবও নকৰে, নাইবা তেওঁৰ লগত ঘণ্টাজুৰি ঘণ্টা ৰেষ্টুৰেণ্ট চিনেমা হলতো কটাব বিচৰা নাই। তথাপি তেওঁক দেখাৰ দিন ধৰি মনটোক বুজাব পৰা নাই। মই তেওঁক পাহৰিব পৰাই নাই।